গুৰুত্বপূৰ্ণ কথাৰ ওপৰত প্ৰেছ ব্ৰিফিং কৰিবলৈ ওলাইছোঁ আৰু এই সময়ত মই এখন বুকলেট ইয়াত আপোনালোকক দিছোঁ য'ত ভিজন টু একশ্যন দ্য বড়োলেণ্ড মডেল অফ পিচ এণ্ড ডেভেলপমেণ্ট পিচফুল স্মাৰ্ট এণ্ড গ্ৰীণ বড়োলেণ্ড বুলি ইয়াত লিখা আছে। তো 2020 চনত বড়োলেণ্ডত চৰকাৰ গঠন কৰাটো বহুত কঠিন আছিলে। ইয়াৰ আগৰ সময়খিনি আপোনালোক সকলোৱে জানে, কাৰণ ইয়াত যিসকল আমাৰ সাংবাদিক বহি আছে আপোনালোকে কিছুমানে যোৱা 15 বছৰ, কিছুমানে 20 বছৰ বা কিছুমান তাৰ আগৰ পৰাও ইয়াত ৰিপৰ্টিং কৰি আছে। আৰু বড়োলেণ্ডৰ সেই সময়ৰ যিটো পৰিৱেশ আছিলে এই পৰিৱেশটো বহুতখিনি ভাল পৰিৱেশ নাছিলে। যিটো নৰ্মেলচি বুলি কোৱা হয়, যিটো স্বাভাৱিক বুলি কোৱা হয়, এই স্বাভাৱিকটো বড়োলেণ্ডত তেতিয়া নাছিলে। আমি ইয়াত যিখিনি মানুহ বসবাস কৰি থাকোঁ যে 3 মিলিয়নতকৈ বেছি, এই মানুহবিলাকে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে এটা অশান্তি আৰু ভয় শংকাত সদায় সময়বিলাক কটাব লগা হৈছিলে। আমি সেই সময়টো কেতিয়া মানে যাব আৰু ভাল সময় কেতিয়া আহিব ইয়াৰ অপেক্ষাত সদায় থাকিব লগা হৈছিলে। সদায় ৰাতিপুৱালে আমাৰ সকলোৰে মনত এটা ভয় আহিছিলে যে আজি বা কি হয়, আৰু সূৰ্য ডুবার লগে লগে সকলোৰে এটা ভয় হয় আকৌ পুনৰ আজি ৰাতি বা কি হয়। যেতিয়া নিৰ্বাচন আহে আকৌ বেছিকৈ ভয় লাগে, কাৰণ নিৰ্বাচনীৰ সময়ত প্ৰত্যেকটো নিৰ্বাচনটোতে BPFৰ সময়ত হিংসা হৈছিলে। এনেকুৱা লাগিছিল যে নিৰ্বাচন বড়োলেণ্ডত হ'বই নালাগে। যি নিৰ্বাচন ভাৰতৰ গণতন্ত্ৰৰ সবচে ডাঙৰ এটা প্ৰক্ৰিয়া, যাৰ দ্বাৰা আমাৰ গণতন্ত্ৰটো শক্তিশালী কৰে, পিপুলছক ৰিপ্ৰেজেণ্টেশ্যন দিয়ে আৰু পলিচি মেকিং বডিটো ফৰ্ম কৰে। অসমত MLA সকলক জিকাই পেলাই এছেম্বলি লৈ যায় আৰু এছেম্বলিত অসমৰ বৰ্তমান আৰু ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰে, এজেণ্ডা তৈয়াৰ কৰে, প্লেনিংবিলাক বনোৱা হয়। ভাৰতত প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে পাৰ্লিয়ামেণ্টত আমাৰ MP জিকি যায় আৰু পাৰ্লিয়ামেণ্টত বিভিন্ন পলিচি বনোৱাত তেখেতসকলে অংশগ্ৰহণ কৰে। সেই নিৰ্বাচনবিলাকে যেতিয়া বড়োলেণ্ডত আহে, আমাৰ পলিচি মেকিং বডিত আমি ভাল ৰিপ্ৰেজেণ্টেশ্যন বা ৰিপ্ৰেজেণ্টেটিভ চিলেকশ্যন কৰিব লাগে, কিন্তু ইয়াত আমি জীৱনৰ লগত যুঁজিব লাগে। ইয়াত আমি নিৰাপত্তাৰ কাৰণে সদায় ভাবিব লাগে। আমাৰ চকুৰ আগতে বহুতখিনি হিংসা হৈ গ'ল। জগজিৎ শইকীয়াৰ নিচিনা সাংবাদিক কোকৰাঝাৰৰ মাজমজিয়াত টাউনত হত্যা কৰা হ'ল, বডোচাৰ নিচিনা সাংবাদিকক হত্যা কৰা হ'ল, বহুতখিনি ইয়াত লাভিকুলৰ নিচিনা যুৱ নেতাক হত্যা কৰা হ'ল, বহুতখিনি ঘটনা সেই সময়ত হৈ গ'ল। বাৰে বাৰে গোষ্ঠী সংঘৰ্ষ হ'ল, ভাতৃঘাতী সংঘৰ্ষ হ'ল, আৰু এটা অঞ্চল য'ত প্ৰাকৃতিৰে ভৰপূৰ, সেউজীয়া, ইয়াত ইতিহাস আছে, এই অঞ্চলত বহুতখিনি ভাল ভাল কবিতা ৰচনা হৈছে। এই অঞ্চলতে আমাৰ বড়োসকলৰ ভাল ভাল নেতাসকলে, দূৰদৰ্শী নেতাসকলে জন্ম পাইছে। এই অঞ্চলতে আমাৰ বড়োসকলক জীয়াই ৰখাৰ কাৰণে যি ৰাজনৈতিক সংগ্ৰাম, সামাজিক সংগ্ৰাম কৰিব পৰা আজি নেতাসকলে জন্ম পাইছিলে। কিন্তু ইয়াতে কিছুমান ৰাজনৈতিক ভুল সিদ্ধান্তৰ কাৰণে যোৱা 17 বছৰত আগ্ৰামা মহিলাৰ দিনত এই গোটেই পৰিৱেশটো অলপ ওলোটা হৈ গৈছিলে। আৰু আমাৰ কাৰণে বড়োলেণ্ডটো মানুহৰ কাৰণে সেই সময়ত জীয়াই থকাৰ কিমান উপযোগী এই কথাটো মানুহে ভাবিবলৈ বাধ্য হৈছিলে। LP আৰু UPৰ যিটো চাকৰি দিয়া, মই যোৱা সপ্তাহতে বুলি কৈছিলোঁ, কিন্তু অলপ পিছব লগা হৈছে। এই কামখিনি কমপ্লিট হোৱাৰ লগে লগে LP আৰু UPৰ চাকৰিখিনিও তেখেতসকলৰ চাকৰিটো তেখেতসকলে পাবলৈ সক্ষম হ'ব। আজি আমি 6 মান্থ টেটৰ চেপ্টাৰটো ক্লজ কৰিলোঁ। BPFৰ দিনত এটা 6 মান্থ বুলি চাকৰি আছিলে। তেখেতসকলে দিনে নিশা বহুতখিনি কষ্ট কৰি থাকে চাকৰিটো ৰেগুলাৰ হ'বৰ কাৰণে, কিন্তু ৰেগুলাৰ কৰিব পৰা নাছিলে। আমি SIOৰ কাৰণে অসম চৰকাৰলৈ ৰখিব লাগে। যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইণ্টাৰভেনশ্যনৰ SIOটো পালোঁ, আমি লগে লগে আজি 100 যোৱাকালি 197 আমি 6 মহীয়া টেটৰ আমি টিচাৰখিনি ৰেগুলাৰ কৰি দিলোঁ। আৰু যোৱাকালিৰ আজিৰ ভিতৰত এটা ডাঙৰ কাম আমি কৰিলোঁ যে অংক আৰু বিজ্ঞান শিক্ষকৰ বহুত নাটনি হৈ আছিলে। এই অংক আৰু বিজ্ঞান শিক্ষক য'ত নাটনি হৈ আছে, এই নাটনিটো পূৰা কৰাৰ কাৰণে আমাৰ শিক্ষা বিভাগে এটা পুল আমি আৰম্ভ কৰিছোঁ, যে টিচাৰৰ পুল, য'ত এনি শিক্ষক BSc MSc তেখেতসকলে চাকৰি নাপালে আমাৰ চৰকাৰী
এই যে বডোলেণ্ড চাইল্ড এডুকেশ্যন মিছনত আহি কাম কৰিব পাৰিব প্ৰত্যেক মাহত তেখেতসকলে 2000 টকা পাব যেতিয়া তেখেতৰ বেলেগ চাকৰি হয় তেখেতে ওলাই যাব পাৰিব নটিচ দি পেলাই আৰু যোনে পাছ কৰিব চাকৰি নাপায় তেখেতে আহি অংক আৰু বিজ্ঞান শিকাবৰ কাৰণে আমাৰ চৰকাৰত আহি প্ৰত্যেক মাহত 2000 লৈ পেলাই শিকাব পাৰিব আৰু তেখেতসকলক এই শিকোৱাৰ পিছত আমাৰ চৰকাৰে এক্সপিৰিয়েন্স চাৰ্টিফিকেট আমি তেখেতসকলক প্ৰদান কৰিম যাতে তেখেতসকলে বেলেগ বেলেগ কাম কৰাতে এই এক্সপিৰিয়েন্স চাৰ্টিফিকেটটো তেখেতসকলৰ কামত আহে আজিৰ সময়ত মই এইখিনি কথা কৈছো যেহেতু আপোনালোকক মই লিপিবদ্ধ দিছো আপোনালোকে সব কথাটো গম পাব আমাৰ বহুত কথা আজিকালি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াও কৈ আছে যে এইটো সৰকাৰটো ফেষ্টিভেল পটা সৰকাৰ এই সৰকাৰটো মানে উৎসৱ পটা সৰকাৰ আমি কোনো এনেকা উৎসৱ পাতা নাই যত মানুহে মদ ভাং খাই মৰিব লগা হয় এটা সময়ত বিপিএফৰ সময়ত যি ফেষ্টিভেলে নাপাতো কিয় ভৈৰৱকুণ্ডৰ পৰা আদি কৰি ডেইজিঙৰ পৰা আদি কৰি যিমান ফেষ্টিভেল পাতিছে তাত মানুহবিলাক মদ ভাং খাই মাৰামাৰি কৰা মৰামৰি হোৱা এই কালচাৰটো আছিলে হাগ্ৰামা মহিলাৰ সময়ত যুৱ যুৱতীসকলৰ মদ খাৱাৰ যিটো হাৰ এটো বহুত বাঢ়ি গৈছিলে আজি আমাৰ সময়ত মদ খোৱাৰ যিটো হাৰ এটো বহুত কমি গৈছে এই সময়ত জুৱাৰ কালচাৰ হৈছিলে এই সময়ত মেলাৰ কালচাৰ হৈছিলে আজি জুৱাৰ কালচাৰ আৰু মেলা কালচাৰ লাহে লাহেকৈ আমাৰ দিনত বন্ধ হৈ গ'ল এতিয়া মাক দেউতাকসকলে নিজৰ ল'ৰা ছোৱালী বডোলেণ্ডত সুৰক্ষিত বুলি সবে অনুভৱ কৰে গতিকে আজি আমি কি ফেষ্টিভেল কৰিলো নলেজ ফেষ্টিভেল কৰিছো যত 35খন দেশৰ মানুহ আহি এক্সপাৰ্ট সকলে আহি আমাৰ সমাজৰ বিভিন্ন সমস্যাবিলাক লৈ পেলাই আলোচনা কৰিছে বিভিন্ন সমস্যাবিলাক লৈ পেলাই চৰ্চা কৰিছে আমি ফেষ্টিভেল পাতিছো ৰাগাম ফেষ্টিভেল ইয়াত বসবাস কৰা কোচ ৰাজবংশী আদিবাসী সান্থালী বড়ো ৰাভা গাৰো সবৰ সাংস্কৃতিক লৈ পেলাই আমি ৰাগাম ফেষ্টিভেল পাতিছো আমি লিটাৰেচাৰ ফেষ্টিভেল পাতিছো জয়পুৰত লিটাৰেচাৰ ফেষ্টিভেল হয় আমাৰ ইয়াত 3 বছৰ কমপ্লিট লিটাৰেচাৰ ফেষ্টিভেল হৈ গ'ল প্ৰথম লিটাৰেচাৰ ফেষ্টিভেলটো আছিলে আমাৰ কি আছিলে পোয়েট্ৰি ফৰ পিস 100 ল্যাঙ্গুৱেজেস আমাৰ পোয়েট্ৰি মিট যত নেকি আমি ৰাখিছিলো যেটো নেকি শেডিউল ল্যাঙ্গুৱেজ নহয় নন শেডিউল ল্যাঙ্গুৱেজ বিলাকক আমি ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মাটি আনি আমি এই ফেষ্টিভেলটো আৰম্ভ কৰিছিলো আৰু এটো লিড ফেষ্টিভেল আছিল আৰু লাহে লাহে আপুনি দেখিছে দেশ বিদেশৰ আমাৰ কবি বিলাকে সাহিত্য বিলাকে আহি আমাৰ লিড ফেষ্টিভেলৰ অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলে এটা মেছেজ লৈ গৈছে যে বডোলেণ্ডটো আগৰ বডোলেণ্ড নহয় হিংসাৰ বডোলেণ্ড নহয় ভয়ভীতৰ বডোলেণ্ড নহয় শান্তিৰ বডোলেণ্ড সবে আজি কৈ গৈছে আমি লিড ফেষ্টিভেল পাতিছো আমি এছিয়ান খোখো পাতিছো হাগ্ৰামা মহিলাৰ 17 বছৰত এটাও এনেকা ইন্টাৰনেশনাল প্ৰগ্ৰাম পাতিব পৰা নাই আমি এছিয়ান খোখো পাতিছো তামুলপুৰত যত ইণ্ডোনেছিয়া মালয়েছিয়া নেপাল বিভিন্ন দেশৰ পৰা সাউথ কোৰিয়া খোখো টিমবিলাক আহি প্লাই অংশগ্ৰহণ কৰিছে আমি ইয়াত ডুৰাণ্ড কাপ পাতিছো আমি ইয়াত সন্তোষ ট্ৰফি পাতিছো এইবিলাক কোনো ফেষ্টিভেল তেখেতসকলৰ নিচিনা মদ ভাং জুৱা খেলা ফেষ্টিভেল নহয় এইবিলাক মানৱ সম্পদ উন্নয়ন আৰু হিউম্যান আমাৰ যেটো মানৱ জনগোষ্ঠীৰ লগত মানৱ জাতিৰ লগত সদায় সংগতি থকা বিষয়ৰ লগত লৈ প্লাই মানৱ জাতিটো আগুৱাই নিয়াৰ কাৰণে সমন্বয়টো গঢ়াৰ কাৰণে আমাৰ অঞ্চলটো স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনাৰ কাৰণে আমি এই ফেষ্টিভেলটো পাতিছো মানে ভিজন টু একশন যেটো আমাৰ কথা এই কথা দিয়ে আমাৰ কামটো আমি আৰম্ভ কৰিছো আৰু বডোলেণ্ড মডেল অফ পিস আৰু ডেভেলপমেন্ট পিসফুল স্মার্ট এন্ড গ্ৰীন বডোলেণ্ড এইখিনি বাক্য লৈ এইখিনি মটো লৈ পেলাই আমি আগবাঢ়ি আহিছো আৰু আগবাঢ়ি যাম ধন্যবাদ কি কৈছে হা কি কৈছে বুঝা নাই প্রিন্সিপাল থেকে হ্যাঁ আর সেকেন্ড কথা আপনি এই ক্রিয়া বসুন্ধরার কাণ্ডক লই যেটা আমার উপরাকে সাংবাদিক আসলেই ভিক্টিমাস হয়েছে এর বছর থেকে নিষ্পত্তি হবো আর এর প্রমাণ করতে এই দুইবারই সাংবাদিকক মানে কিছু এক্সক্লুসিভ দিব দাবি উত্থাপন করে কারণ জনগণের ভিক্টিমাস আমি যেটো দুজন সাংবাদিক ভিক্টিমাইজ হৈছে তাক এই কথাটো লৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিজিপিৰ লগত কথা পাতিছো আৰু তেখেতৰ সকলৰ কেছ অতি শীঘ্ৰে নিষ্পত্তি হ'বলৈ গৈ আছো ৰিহেবিলিটেশনৰ কথাটো আপোনালোকে আগতে কোৱা নাছিলে বা তেখেত সকলো আমাক কোৱা নাই তো এই কাৰণে মই এই কথাটো ভাবা নাছিলে আজি কথাটো যেটো উত্থাপন হৈছে অনাগত দিনত তেখেত সকলক আমাৰ চৰকাৰৰ পৰা 1 লাখ টকা আমি ৰিহেবিলিটেশন দিম যাতে তেখেত সকলৰ ঘৰুৱা সমস্যা বা
এই যে কেছত তেখেতসকলে সন্মুখীন হ'ব লগা হ'ল, তাত ব্যক্তিগতভাৱে হাৰাশাস্তি হৈছে। ইয়াৰ কাৰণে আমি তেখেতসকলক এই সহায়টো কৰিম। পাতিছোঁ য'ত নেকি ৩,৭৬০ ক্লাবে অংশগ্ৰহণ কৰিছে। প্ৰত্যেকটো VCDCত 67,000 ফুটবল খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰিছে, য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথাটো তেখেতৰ মন কী বাতত উল্লেখ কৰিছে। আমি দিল্লীত আমি কি পাতিছোঁ, বড়ো মহোৎসৱ পাতিছোঁ। যি বড়ো মহোৎসৱ জাতীয় সংগঠন সাহিত্য সভা আৰু এফচুই পাতিছে, কিন্তু আমাৰ চৰকাৰে এইটো আমি সম্পূৰ্ণভাৱে আমি স্পন্সৰ কৰিছোঁ, আমি ছাপৰ্ট দিছোঁ। য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী আহি পেলাই কৈছে যে বড়ো জনগোষ্ঠী বা বড়োলেণ্ডৰ পৰা বহুত মানুহৰ শিকিব লগা আছে, বড়োলেণ্ডখন বহুত ভাল। এই কথাটো আহি পেলাই তেখেতে আমাক ৰিকগনেশ্যন দিছে। গতিকে আমি 6 শিডিউল প্ৰিমিয়াৰ লীগ ফুটবল আয়োজন কৰিছোঁ। কোনো এটা বস্তু, কোনো এটা কাম, কোনো এটা বিষয় আমি মানুহক বাদ দি, সমাজক বাদ দি, সমাজৰ উন্নয়নটো, সমাজৰ কিবা এটা ৱেলফেয়াৰটো বাদ দি পেলাই আমি কৰা নাই। কোকৰাঝাৰত ড্ৰামা ফেষ্টিভেল হৈছে, এই ড্ৰামা ফেষ্টিভেলো ইণ্টাৰনেশ্যনেল ড্ৰামা ফেষ্টিভেল হৈছে। গতিকে এই চাৰিটা বছৰত প্ৰত্যেকটো কাম জাতি, জনগোষ্ঠী, সমাজ, অঞ্চল আগুৱাই নিয়াৰ কাৰণে আমাৰ UPPL দলে কাম কৰিছে। তেখেতে এলিগেশ্যন দিয়াৰ নিচিনা উৎসৱৰ নামত আমি উৎসৱ কৰা নাই, য'ত মদ ভাং খাই পেলাই মাৰামাৰি হৈছিলে, তেনেকুৱা উৎসৱ আমি কৰা নাই। শেষত মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে আজি BPF দলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক তেখেতসকলৰ নেতা বুলি পেলাই ইলেকশ্যনত নামিবলৈ ধৰিছে। কিন্তু যোৱা 5টা বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই অলৰেডি দেখাই দিলে যে তেখেতে এছেম্বলিত আহিব পৰা আৰু সক্ষম লিডাৰ নহয়। এছেম্বলিত আহি পেলাই কথা ক'ব পৰা, এছেম্বলিত আহি পেলাই ডিছকাছ কৰিব পৰা, এছেম্বলিত আহি পেলাই বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা কৰিব পৰা আৰু বিষয় তেখেতে লিডাৰ নহয়। যাৰ কাৰণে যোৱা 5টা বছৰত ফ্লোৰ টেষ্ট চৰকাৰ গঠন কৰাৰ ফ্লোৰ টেষ্টৰ দিনটো বাদ দি কোনো দিনে তেখেতে এছেম্বলিত আহিবলৈ নোৱাৰিলে। গতিকে এজন ৰিপ্ৰেজেণ্টেটিভ তাৰ উদ্দেশ্যটো কি? এজন যদি MLA জিকি 5 বছৰ সি যদি এছেম্বলিলৈ নাযায়, এজন যদি MP জিকি পেলাই সি 5 বছৰৰ কাৰণে পাৰ্লিয়ামেণ্টলৈ নাযায়, এজন সি কাউন্সিলৰ জিকি পেলাই মানে আমাৰ BTC MCLA জিকি পেলাই সি যদি এবাৰো যদি এছেম্বলিত নাহে, তেনেহ'লে তেখেতৰ উদ্দেশ্যটো কি? তেখেতৰ উদ্দেশ্যটো কি? অকল পাৱাৰৰ গেম কৰিব, অকল পাৱাৰ লৈ পেলাই তেখেতে ভাবিব আৰু পাৱাৰটো কমপ্লিটলি মিছ ইউজ কৰিব। তেখেতৰ দিনতো পাৱাৰটো কমপ্লিটলি মিছ ইউজ কৰিছে। তো সেইকাৰণে মই আজি BTRৰ ৰাইজক 5 বছৰৰ মোৰ এক্সপিৰিয়েঞ্চ দি মই অনুৰোধ কৰিম যে অনাগত দিনত ভাল চৰকাৰ আনাৰ কাৰণে চিন্তা কৰক, ভাল মানুহক নেতা কৰাৰ কাৰণে চিন্তা কৰক, ভাল মানুহৰ হাতত শাসনৰ বাকজৰিটো যদি থ'বলৈ পাৰে, সকলোৰে ইয়াত লাভ হ'ব। কিন্তু কোনোবা এনেকুৱা ব্যক্তি যাৰ সমাজৰ প্ৰতি কোনো দায়বদ্ধতা নাই, অঞ্চলৰ প্ৰতি দায়বদ্ধতা নাই, সমাজৰ বিভিন্ন সমস্যাৰ প্ৰতি কোনো দায়বদ্ধতা নাই, সেই ব্যক্তিবিলাকৰ যদি আজি কোনোবাই ৰাজনীতিক নেতা কৰি বা এই অঞ্চলৰ নেতা কৰি পেলাই কাম কৰিব বিচাৰে, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক একো নহ'ব। সমাজখন বহুত আগুৱাই গ'ল, পৃথিৱীখন বিশ্ব বহুত আগুৱাই গ'ল, দেশ বহুত আগুৱাই গ'ল। আজি আমি এআইৰ যুগত বহি আছোঁ। এইখিনি সময়ত যদি আমাৰ নেতাজনে ইয়াত বিজ্ঞান শিক্ষক লাগে না অংক শিক্ষক লাগে, LP স্কুল ভাল কৰিব লাগে না ME স্কুল ভাল কৰিব লাগে, ৰাস্তা ভাল কৰিব লাগে না আমাৰ কিবা স্কিল ট্ৰেইনিং চেণ্টাৰ বনাব লাগে, ফুটবল খেলা পাতিব লাগে না সাংস্কৃতিক মানে উৎসৱ পাতিব লাগে, এই বিষয়বিলাক যদি বুজি নাপায়, অকল টকা পইচা খাৱাৰ কাৰণে, অকল নিজৰ ব্যৱহাৰ কৰিবৰ কাৰণে পাৱাৰ ল'বলৈ আহে, সেই নেতাবিলাকক পুনৰ যদি সুযোগ দিয়া যায়, আমাৰ বড়োলেণ্ডটো আগুৱাই নাযাব, এইটো পিছফালে যাব। গতিকে আজি মই স্পষ্ট কৰি গ'লে এই কথাটো আমাৰ বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণ আৰু 26টা জনগণক, জনগোষ্ঠীবোৰক মই অনুৰোধ কৰিছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ।